Hey guys, welcome back to my channel. Now you are a self-independent. আজি তোমালোকৰ বাবে আৰু এটা নতুন ভিডিও লৈ আহিছোঁ। তোমালোকে যদি মোৰ চেনেলখন এতিয়াও সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেন্ডছ প্লিজ তোমালোকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা এনে ধৰণৰ হেল্পফুল ভিডিও পাবলৈ। তো ফ্ৰেন্ডছ তোমালোকে নিশ্চয় বুজি পাইছা ভিডিও থাম্বনেলখন চাই যে ভিডিও টপিকটো কি। টপিকটো হ'ল 2022 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট তোমালোকে নিজৰ মোবাইলৰ যোগেদি চেক কৰিব পাৰা, নিজৰটো আৰু আনৰটো তুমি তোমাৰ মোবাইলৰ যোগেদি চেক কৰি দিব পাৰা। তো আহক ফ্ৰেন্ডছ ভিডিওখন ষ্টাৰ্ট কৰোঁ। তোমালোকে জাস্ট তোমালোকৰ মোবাইলৰ গুগল ক্ৰোমত গৈ reportingnic.in এইটো সাৰ্চ কৰি দিবা। এইটো সাৰ্চ কৰাৰ পিছত এইটো পেজ খোল খাব। তাৰ পিছত ইয়াত একো চাব নালাগে, তলফালে জাস্ট তলফালে যাবা তোমালোকে তলফালে গৈ ইয়াত কনভাৰ্জেন্স ৰিপৰ্ট ইয়াত ষ্টেটাছ এইটো সিলেক্ট কৰিবা। তোমালোকে এইটো সিলেক্ট কৰিবা ষ্টেটাছ অফ আদাৰ এণ্ড জব কাৰ্ড। এইটো ক্লিক কৰাৰ পাছত এনেকৈ খোল খাব পেজখন। পেজখন খোল খোৱাৰ পিছত ইয়াত দুটা সিলেক্ট হৈ থাকিব। তোমালোকে এইটো অল ষ্টেট যেটো আছে হেতুত ইয়াত তোমালোকৰ ষ্টেটখন সিলেক্ট কৰিবা। মই সিলেক্ট কৰি আছোঁ, পেজখন অকমান লোড লয়। ষ্টেট সিলেক্ট কৰাৰ পাছত তোমালোকে আহিব ইয়াত ডিস্ট্ৰিক্টটো। ইয়াত তোমালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা, তোমাৰ যেটো ডিস্ট্ৰিক্ট হয় তুমি। তাৰপিছত এনেকৈ গোটেইকেইটা সিলেক্ট কৰিব লাগিব। ইয়াত তোমাৰ ব্লকখন, তোমাৰ ব্লক যেটো হয় এইটো সিলেক্ট কৰিবা ইয়াত। আকৌ সিলেক্ট কৰিব লাগিব তোমালোকৰ যেটো গাঁৱত হয় বা টাউন হয় হেতু সিলেক্ট কৰিব পঞ্চায়তটো। সিলেক্ট কৰাৰ পাছত তোমালোকে ইয়াত এটা ক্যাপচাৰ ফিল কৰিব লাগিব, এইটো প্লাস কৰিব লাগিব। ক্যাপচাৰটো ফিল কৰাৰ পাছত তোমালোকে ইয়াত জাস্ট ডাউনলোড পিডিএফটো সিলেক্ট কৰি দিবা। ডাউনলোড এগেইন দেখাই আছে, মই আগতো এইটো ডাউনলোড কৰিছোঁ সেইকাৰণে এইটো কৈ সব ফ্ৰেন্ডছ ইয়াত লিষ্টখন আহি গৈছে। তোমালোকৰ যেটো হয় তোমালোকে এইটো সিলেক্ট কৰিবা। ইয়াত ফাৰ্স্ট অফ অল তোমালোকে জাস্ট ৰেজিষ্ট্ৰেচন নাম্বাৰটো চাবা আৰু বেনিফিচিয়াৰী নেমখন তোমাৰ যিখন চাব লাগে সেইটো নেমখন চাব লাগে আৰু একাউণ্ট নম্বৰ দি পেলাই তোমালোকে চিনাক্ত কৰি ল'বা। তো ফ্ৰেন্ডছ তোমালোকে কৈছোঁ যে ভিডিও থাম্বনেলত তোমালোকে যে ফটো চাবা। ফটো চাবলৈ ইয়াত জাস্ট তোমালোকে এইটো ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি ল'ব লাগিব। মই মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰখন কপি কৰিছোঁ। তাৰপিছত আকৌ সেই পেজখনলৈ ঘূৰি যাবা। যোৱাৰ পিছত এনেকৈ খুলিব। ইয়াত তোমালোকে এনেকৈ এইটোত ক্লিক কৰিবা। তাৰপিছত এইটোত ক্লিক কৰিবা। IS PMG বেনিফিচিয়াৰী এইটোত ক্লিক কৰাৰ পাছত এনেকৈ খোল খাব। ভয় নাখাব নালাগে, এনেকৈ জাস্ট খুলি ল'বা। তাৰপিছত ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমাৰ যেটো কপি কৰিছিলা সেইটো ইয়াত দি দিবা। ইয়াত ফটোখন আপলোড কৰা নাই, ফটোখন আপলোড কৰিলে দেখিব পাৰিবা তোমালোকে। ইয়াত গোটেইকেইটা সিহঁতৰ ডকুমেণ্টকেইটা দিয়া আছে, এনেকৈ চাব পাৰা তোমালোকে ফটো সহ। হাউস স্টেটাস, হাউস স্যাংশন কিমান তাৰিখত হৈছে আৰু ফটোখন কেনে যেটো উঠাইছিলে গোটেইকেইটা চাই লওক। তো ফ্ৰেন্ড আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছত যদি বুজি নাপা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকে হেল্প কৰিম। ভিডিওখন ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলখন সাবস্ক্ৰাইব কৰি দিবা। থ্যাংক ইউ, আজিৰ কাৰণে এইটোৱেই।